খৈৰাবাৰী থানাত উত্তপ্ত পৰিৱেশ। হত্যাকাৰীয়ে স্বীকাৰ কৰাৰ পিছতো উদ্ধাৰ নহল মৃতদেহ। খৈৰাবাৰী থানাৰ অন্তৰ্গত হুকুলিয়াপাৰা গাঁৱৰ এগৰাকী বৃদ্ধাক হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাইজে জনোৱা মতে যোৱা বিশ্বকৰ্মা পূজাৰ নিশা হুকুলিয়াপাৰা গাঁৱৰ কাঠমিস্ত্ৰী ধীৰেন চৰকাৰে একে গাঁৱৰে ৭৫ বছৰীয়া বৃদ্ধা কুঞ্জৰাণী চৰকাৰক হত্যা কৰি মৃতদেহ লুকুৱাই থয়। কুঞ্জৰাণীৰ পৰিয়ালে বুধবাৰে থানাত এজাহাৰ দাখিল কৰে যদিও যোৱা ৩ দিনে মৃতদেহ ক'ত লুকুৱাই থৈছে আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। ৰাইজৰ তীব্ৰ হেঁচা সত্ত্বেও আৰক্ষীয়ে অভিযুক্ত ধীৰেন চৰকাৰক লৈ মৃতদেহ উদ্ধাৰ অভিযান নকৰাত আৰক্ষীক ৰাইজে ধিক্কাৰ দিছে। শুকুৰবাৰে আবেলি ৩ বজাৰ পৰা খৈৰাবাৰী থানাৰ সন্মুখত শতাধিক ৰাইজে হত্যাকাৰীক উলিয়াই দিবলৈ দাবী অব্যাহত ৰাখিছে। ইতিমধ্যে মহকুমা আৰক্ষী বিষয়াৰ লগতে মহিলা আৰক্ষী মোতায়েন কৰি যিকোনো পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ উদ্যত হৈ আছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। লৰা ভণ্টিয়ে কৈছে তেখেতে মাৰিছে বুলি পুলিচে কিয় গুৰুত্ব দিয়া নাই? লৰাটো কৈছে চিন্তা মাৰিম বুলি গাপ দিব বিচাৰিছে। ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, কেছটো গাপ দিব বিচাৰিছে। আমি তাক ধিক্কাৰ দিছো। গতিকে আমাৰ দাবী, আমাক বিচাৰ লাগিবই। দুখ লগা ঘটনা, লজ্জাজনক ঘটনা খৈৰাবাৰী থানাৰ অন্তৰ্গত শুকুলিয়াপাৰা গাঁৱত যোৱা মঙলবাৰে নিশা এজনী বৃদ্ধা ৭৫-৭৬ বছৰ বয়সৰ বৃদ্ধা এগৰাকীক গাঁৱৰে এজন যুৱকে নিৰ্মমভাৱে হত্যা কৰি ক'ৰবাত লুকুৱাই ৰখা বুলি আমি জানিব পাৰিছোঁ। কি নাম যুৱকজনৰ? হীৰেন চৰকাৰ। ধীৰেন নে হীৰেন? ধীৰেন চৰকাৰ। আৰু এই বিষয়ে বুধবাৰে ৰাতিপুৱা খৈৰাবাৰী থানাত জনোৱাত খৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত অচি গৈ তাত বিচনাত দাঁত সৰি থকাও দেখুৱাইছিলে, কিন্তু তেওঁলোকে তেজ দেখুৱাইছে। তাৰ পিছতো কোনো বিহিত ব্যৱস্থা নোলোৱাকৈ দাঁত এনেও বুঢ়া মানুহৰ সৰিব পাৰে বুলি কৈ উপলুঙা কৰি তেওঁ গুচি আহে। যোৱাকালি সেই বৃদ্ধাগৰাকীৰ নাতি খৈৰাবাৰী NRDS স্কুলৰ পৰা যোৱাত ৰাস্তাত তেওঁ মাৰধৰ কৰে আৰু কয়, আইতাকক মই মাৰিছোঁ, তহঁতকো মাৰিম। তাৰ পিছতো পুলিচ আৰু ৩জন মাৰিব বুলি কৈছে ঘৰৰ মানুহ। ইয়াৰ পিছতো প্ৰশাসনৰ আমাৰ খৈৰাবাৰী থানাৰ পুলিচ বাহিনীৰ কোনো আমি গুৰুত্ব দেখা নাই। আজি গৈছে যদিও যোৱা ৰাতি ৩টা বজাত সেই ধীৰেনক যিজনক সন্দেহ কৰা হৈছিল, ৰাইজে সন্দেহ কৰিছিল, ৰাইজে ধৰি দিছে, পুলিচে আটক কৰি ৰাখিছে যদিও আসামী পুলিচে কোনো পাত্তাই দিয়া নাই। আসামী লৈ নোযোৱাকৈ পুলিচ স্পটত গৈছে, ৰাইজক বিচাৰ ল'ব দিছে। ইতিমধ্যে ৰাইজে যোৱাকালি আৰু আজি পানীত নামি নামি বহুতো বিচাৰ খোচাৰ কৰিও লাশ উলিয়াব পৰা নাই। আৰু ছোৱালীজনীক অৰ্থাৎ বৃদ্ধাৰ ছোৱালীজনীয়ে ইয়াত লগ পোৱাত কৈছে, তোৰ মাক মাৰিছোঁ আৰু 3জন মাৰিম, আৰু মই নহ'লে লাশ তহঁতে বিচাৰি নোপোৱা। ইয়াৰ পিছতো পুলিচে জনাৰ পিছতো সেই আসামীজনক লৈ নাযায়, গাঁৱত গৈ ৰাইজক হেঁচা দিয়ে যে আপোনালোকে বিচাৰক। ইতিমধ্যে 2 দিন ধৰি বিচাৰি যিহেতু পোৱা নাই, তেওঁ আসামী লৈ গ'লে অচিয়ে নিশ্চয় লগে লগে লাশটো উলিয়াব। গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ, আপোনালোকে ন্যায় বিচাৰ কৰক। ৰাইজক ন্যায় বিচাৰ লাগে, আমাক ন্যায় বিচাৰ লাগে, আমাক বিচাৰ লাগে, ন্যায়